নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছে এইটো নতুন ভিডিঅ'লৈকে। চ' থাম্বনেল চাই সকলোকে গমেই পাইছে চাগে। তো যোৱাকালি হয়তো আমাৰ বহুতেই ভাল খবৰ এটা আহিছে। চ' যোৱাকালি ফৰেষ্ট গাৰ্ডৰ কিছু সংখ্যক পষ্ট এটা মুকলি হৈছে, এডভাৰটাইজমেণ্ট নটিচ ওলাইছে। চ' যিহেতু সকলোৱে গমেই পাইছে, তো এই পষ্টটো বা এলিজিবল হ'বলৈ আমাৰ কি কোৱালিফিকেশ্যন লাগিব বা কি হ'ব লাগিব, কিহত ছাবজেক্ট হ'ব লাগে, কি ষ্ট্ৰীম হ'ব লাগে, গোটেইখিনি আজি এই ভিডিঅ'ত জনাম। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি প্ৰথমতে আলোচনা কৰিম যে আমাৰ এই পষ্টটোত আমাৰ এপ্লাই কৰিবলৈ কি কি কোৱালিফিকেশ্যন লাগিব, কি ডকুমেণ্টছ লাগিব। তো গোটেইখিনি আজি এই ভিডিঅ'ত আমি জনাম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। তো নিশ্চয় আপোনালোকে দেখি পাইছে চাগে, স্ক্ৰীণত নিশ্চয় আপোনালোকে দেখি পাইছে। ইয়াতে পষ্টটো যোৱাকালি হয়তো ওলাইছে, সকলোৱে গমেই পাইছে। আসাম লোক সেৱা আয়োগৰ পৰা ওলাইছে, APSC আণ্ডাৰৰ পৰা। তো যিহেতু নিশ্চয় ইয়াতে দেখি পাইছে। ইয়াতে 1 নম্বৰ লিখা আছে আপোনালোকৰ, যে ইয়াতে লিখা আছে যে পোষ্ট নেম অফ দ্য ফৰেষ্ট ৰেঞ্জাৰ ইন দ্য আসাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আসাম। এইটো আমাৰ যিহেতু এই পষ্টটোৰ নামটো ফৰেষ্ট ৰেঞ্জাৰ বুলি ওলাইছে। এটা ফৰেষ্ট গাৰ্ডৰ এটা পষ্ট এটা আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰে। ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, মানে এপ্লাই ষ্টাৰ্টিং হ'ব আপোনালোকৰ 21 জুন 2025 পৰা, আৰু এণ্ড হ'ব 20 জুলাই 2025 এণ্ডিং হ'ব। চ' নিশ্চয় দেখি পাইছে। আৰু লাষ্ট ডেট অফ ছাবমিট ফিজ অফ দ্য 22 জুলাই 2025 আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে পষ্টৰ কিছু সংখ্যক মানে ইয়াতে লিখা আছে আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰ পষ্টটো কিমান, ক'ত পষ্টটো খালী আছে নিশ্চয় দেখি পাইছে আপোনালোকে। ইয়াতে লিখা আছে যে আপোনালোকৰ আৰ্নিজাৰ্ভতে ইয়াতে 44টা টোটেল পোষ্ট আপোনাৰ 50টা, আৰু ইয়াতে আৰ্নিজাৰ্ভ 44টা পোষ্ট আছে। আৰু SC OBC MOBC নাই, আৰু SCত আপোনাৰ 2টা পোষ্ট আছে, আৰু STBত আপোনাৰ 2টা পোষ্ট আছে, আৰু STSত আপোনাৰ 2টা পোষ্ট আছে। টোটেল এনেকুৱাকৈ পোষ্ট আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে পোষ্ট ৰিজাৰ্ভেশ্যন অফ দ্য PWD ইহঁতৰ পোষ্ট একদম নীল আছে, আপোনালোকে নিশ্চয় দেখি পায়। ইয়াতে পে স্কেলটো আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে পে স্কেলটো 22,000 পৰা 97,000লৈ হ'ব, আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে গ্ৰেড পেটো 10,300 প্লাছ হ'ব, আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে দৰমহাটো বহুত ভাল হ'ব, মই যিটো দেখিছোঁ। আপোনালোকে যিটো মই চাকৰি কৰি আছোঁ বা যোনটো কাম কৰি আছোঁ, ইয়াতে আমাৰ বেচিক পেটো আমাৰ আছিলে 14,000, আমাৰ গ্ৰেড পেটো আছিলে 5,200 আছিলে। তো যিহেতু ইয়াতে 10,300 আছে, তো বহুতেই ভাল ক'ব। ইয়াতে মানে ষ্টাৰ্টিং চেলাৰী হ'ব আপোনাৰ 40-45 হাজাৰ কেনেকৈ ষ্টাৰ্টিং চেলাৰী হ'ব মই ভৱনাত। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াতে মানে কিছু বস্তুবিলাক আমাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। যিহেতু কেণ্ডিডেট আপুনি যদি এই পষ্টত যদি এপ্লাই কৰিব বিচাৰে, আমাৰ অসমৰ বাসিন্দা হ'ব লাগিব। অসমৰ গোটেইখিনি PRC ইছ্যু অফ দ্য আসাম এডুকেশ্যন পাৰপ'জফুল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ থাকিব লাগিব। তেতিয়া আপোনালোকৰ এই পষ্টটোত আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে যে আপোনালোকৰ কোনটো কেটেগৰীত কিমান হাইট বা আছে। ইয়াতে জেনেৰেল OBC MOBC SC আপোনালোকৰ কাৰণে 163 চেণ্টিমিটাৰ হাইট লাগিব মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 150 লাগিব। আৰু ইয়াতে লিখা আছে যে STH STP 152 চেণ্টিমিটাৰ হ'লেও আপোনালোকৰ মেল কেণ্ডিডেট এপ্লাই কৰিব পৰা হ'ব। আৰু ইয়াতে ফিমেলৰ আপোনাৰ 145 চেণ্টিমিটাৰ হ'ব। আৰু আপোনালোকে চেষ্টটো নিশ্চয় দেখি পাইছে। ইয়াতে চেষ্টটো আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ইয়াতে নৰ্মেল মেলৰ কাৰণে ইয়াতে লিখা আছে 79 হ'ব লাগিব, আপুনি 5 চেণ্টিমিটাৰ ফুলাব লাগিব, নিশ্চয় দেখি পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লিখা আছে যে এই পষ্টত এপ্লাই কৰিবলৈ আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ, নিশ্চয় দেখি পাইছে। এপ্লিকেশ্যন মাষ্ট প্ৰপ'জ দ্য বেচেলৰ ডিগ্ৰী, আপোনালোকৰ এই পষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ ছায়েন্স হ'ব লাগিব, ছায়েন্স বা ইঞ্জিনিয়াৰিং আপোনাৰ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ দ্য লিষ্ট ইন দ্য ওৱানছ অফ ফ্ল'য়িং ছাবজেক্ট। আপোনালোকৰ ইঞ্জিনিয়াৰিং বা ছায়েন্সত ল'লেও আপোনালোকৰ এই তলত 14টাত ছাবজেক্ট লিখা আছে। ছাবজেক্টখিনি যিকোনো এটা আপোনালোকৰ ভিতৰত ল'ব লাগিব, যেনে এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন, কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, এনভাইৰনমেণ্ট ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথামেটিক্স, ফিজিক্স, সায়েন্টিক্স,
ভেটেনাৰী চায়েন্স জুলজি এই ছাবজেক্টখিনিৰ ভিতৰত আপোনালোকৰ যিকোনো এটা ছাবজেক্ট ল'লেই আপোনালোকৰ এই পষ্টটোত এপ্লাই কৰিব পৰা হ'ব। তো নিশ্চয় আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ইয়াতে এজ লিমিটটো আপোনালোকে নিশ্চয় দেখি পাইছে 21 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এই পষ্টটো এপ্লাই কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ইয়াতে লিখা আছে যে আপোনালোকৰ কিছু কেনেকৈ এপ্লাই কৰিব লাগে ক'ত কেনেকৈ হ'ব লাগে গোটেইখিনি ইয়াতে আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে আপোনাৰ এপ্লাই কৰোঁতে কিছু সংখ্যক আপোনাৰ ফিজ দিব লাগিব। যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় আপোনাৰ 297 পে' কৰিব লাগিব, 297.20 আপুনি পে' কৰিব লাগিব আৰু OBC কেণ্ডিডেট বা আপুনি হয় তেতিয়া আপুনি পে' কৰিব লাগিব 197 পে' কৰিব লাগিব। যে আপুনি ST SC বা BPL কেণ্ডিডেট হয় আপোনালোকৰ 47.20 ৰুপিজ আপোনালোকে পে' কৰিবলগীয়া হ'ব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকে নিশ্চয় দেখি পাইছে। প্ৰথমতে ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব, তাৰপাছত ফিজিকেল টেষ্ট হ'ব, তাৰপাছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপাছত মেডিকেল এক্সামিনেশ্যন, তাৰপাছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন প্ৰচেছটো হ'ব। তো আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে যেতিয়া আপোনালোকৰ এক্সাম হ'ব তো এক্সামতে আপোনালোকৰ কোনটো ছাবজেক্ট কিমান হ'ব আপোনালোকৰ দুইখিনি ইয়াতে লিখা আছে। তো য'তে আপোনালোকৰ টোটেল এক্সামৰ মাৰ্ক হ'ব আপোনালোকৰ 600 মাৰ্ক হ'ব। 4টা পেপাৰ থাকিব লগতে আপোনালোকে নিশ্চয় দেখি পাইছে ছাবজেক্টখন। আৰু ইয়াতে লিখা আছে যে ইংলিছ এছাই আৰু প্ৰেক্টিছ ৰাইটিং এক্সেট্ৰা ইয়াতে এটা ছাবজেক্ট আৰু ইয়াতে জেনেৰেল নলেজ এটা ছাবজেক্ট আৰু অপশ্যনেল ছাবজেক্ট 1 অপশ্যনেল ছাবজেক্ট 2 বুলি 4টা ছাবজেক্ট আপোনালোকে থাকিব এনেধৰণৰ। আৰু ইয়াতে কনভাৰ্চেশ্যন ইজি ইয়াতে লিখা আছে আৰু আপোনালোকৰ কোনটো ছাবজেক্ট কিমান মাৰ্ক আছে এইটো আপোনালোকে নিশ্চয় দেখি পাইছে এইটো ছাইডত। আৰু ইয়াতে ডিউৰেশ্যন আপোনাৰ 3 আৱাৰ্ছ হ'ব, 2 আৱাৰ্ছ এনেকৈ আপোনালোকে গৈ থাকিব। আপোনালোকৰ জেনেৰেল চায়েন্সটো 2 আৱাৰ্ছ হ'ব আৰু অপশ্যনেল ছাবজেক্ট 1টো আপোনালোকৰ 2 আৱাৰ্ছ হ'ব আৰু অপশ্যনেল ছাবজেক্ট 2টো আপোনালোকৰ 2 আৱাৰ্ছ হ'ব। তেনেকুৱা ধৰণৰ আপোনালোকৰ ছাবজেক্ট আপোনালোকৰ বেলেগকৈ 4টা এক্সাম হ'ব। আপোনালোকে নিশ্চয় দেখি পাইছে। আপোনালোকে নিশ্চয় গম পালে কোনটো পষ্টত কিমান কোনটো কেটেগৰীত কিমান পষ্ট আছে নিশ্চয় আপোনালোকে গম পালে। তো ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।